हेलो फ्रेंड्स मोर चैनल अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো। ধেমাজিৰ মৈধন কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া ঘপিয়া হত্যা কৰা ৰিন্তু শৰ্মা আৰক্ষীৰ গুলিত আহত হৈছে। হয়তো এতিয়ালৈকে আপোনালোকে সেই কথা বহুতে গমেই পাইছে। ধেমাজিৰ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰা সময়তে আৰক্ষীয়ে গুলিয়াই অপৰাধী ৰিন্তু শৰ্মাক। জানিব পৰা মতে ৰিন্তু শৰ্মাৰ ভৰিত গুলি লাগে আৰু চিকিৎসাৰ বাবে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত ৰিন্তু শৰ্মাক ভৰ্তি কৰায়। ৰিন্তু শৰ্মা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ স্বাৰ্থত গুলিয়াবলৈ বাধ্য হয়। গতিকে যিমান পাৰে সোনকালে ৰিন্তু শৰ্মা নামৰ এই অপৰাধীজনক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ধেমাজিৰ মেধাৱী ছাত্ৰী নন্দিতাক ন্যায় দিব লাগে।